বেছি খং কৰা ছোৱালীবোৰৰ মন পৰিষ্কাৰ হয়, কাৰণ খং উঠিলে এওঁলোকে মনৰ মাজত থকা সকলো কথাই কৈ দিয়ে। ইয়াৰ পৰা মনৰ সকলো খং মুখৰ কথাৰ লগত ওলাই আহে। যিবোৰ ছোৱালীয়ে কথাই কথাই খং কৰে তেওঁলোকৰ খংবোৰো কিন্তু ক্ষণস্থায়ী। কাৰো ওপৰত খং কৰি বেছি সময় থাকিব নোৱাৰে। হঠাতে তীব্ৰ খং কৰা ছোৱালীবোৰ প্ৰায় শান্ত প্ৰকৃতিৰ হয়। এওঁলোকে কেতিয়া খং কৰে, কেতিয়া কোন কথাত কিদৰে ৰিয়েক্ট কৰে বুজি পোৱাটো বহুত জটিল। এওঁলোকে যাক আপোন ভাবে তেওঁলোকৰ বাবে সকলো কৰিব পাৰে, কিন্তু কাৰো ওপৰৰ পৰা যদি এবাৰ মন উঠি যায় তেওঁক আৰু কেতিয়াও সহ্য কৰিব নোৱাৰে। খং কৰা ছোৱালীবোৰ সঁচা হৃদয়ৰ পৰা প্ৰেম কৰিব জানে। বেছিভাগ খং কৰা ছোৱালী ৰোমান্টিক হয়। এওঁলোকে সকলো সময়তে মুখত ভাল পাওঁ নকলেও মনৰ পৰা সঁচা ভাল পায়। এওঁলোকে নিজৰ প্ৰিয় বস্তুবোৰ কাৰো লগত শ্বেয়াৰ কৰাটো পচন্দ নকৰে। কাজিয়া পেচালো পচন্দ নকৰে এওঁলোকে। কিন্তু কেতিয়াবা যদি খঙৰ মাথাত বেছি বেয়া ব্যৱহাৰ কৰি দিয়ে তেনেহ'লে পিছত মনে মনে নিজেই কষ্ট পায়। এওঁলোকক কোনোবাই কিবা উপকাৰ কৰিলে কেতিয়াও পাহৰি নাযায়। যিমান সম্ভৱ আনৰ ভাল কৰাৰ চেষ্টা কৰে। এওঁলোকে সকলো সময়তে অকলশৰে থকাটোৱে ভাল পায়। খং কৰা ছোৱালীবোৰৰ মনত কষ্ট বেছি হয়, সেয়ে এওঁলোকৰ একাকিত্ব বেছি। এওঁলোকক এবাৰ আপোন কৰি ল'ব পাৰিলে কেতিয়াও পৰ নকৰে। কাৰোবাক কিবা কাৰণত কষ্ট দি পালে হাজাৰবাৰ ক্ষমা বিচাৰিব পাৰে। একমাত্ৰ ভাল পোৱা মানুহজনেই পাৰে এওঁলোকৰ খঙক কণ্ট্ৰল কৰিব। কথাবোৰ যদি মন চুই গৈছে তেনেহ'লে প্লিজ এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিবা, ভালে থাকিবা। ধন্যবাদ।